Hello viewers, welcome to my YouTube channel. আজি আপোনালোকৰ লগত মই শেয়াৰ কৰিব ওলাইছো কেকৰ একদম ইজি ৰেচিপি এটা যেটো আপোনালোকে ঘৰতে অতি সহজে কুকাৰতে বনাব পাৰিব। এয়া মই সামগ্ৰীখিনি দেখুৱাই লৈছো। কণী 4টা, বেকিং সোডা, এটো হৈছে ভেনিলা এসেন্স যেটো ক্যামেৰাত ভালকে ধৰিব পৰা নাই। মই আপোনালোকক কৈ দিছো আৰু লাগিব আমাক কোকোনাট পাউডাৰ। প্ৰথমতে কণী কেইটা আমি সাৱধানেৰে এইদৰে ভাঙি লৈছো। ইয়াতে এটা কথা কওঁ দেই, এই কেকৰ ৰেচিপিটো মোক মায়ে শিকোৱা। এই কেকৰ ৰেচিপিটোৰ লগত মোৰ বহুতো সৰু কালৰ স্মৃতি জড়িত হৈ আছে। গতিকে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰি দিও ভিডিওটো। আৰু এটা কথা দেই, যাৰ ভেনিলা এসেন্স আছে তেওঁলোকে ব্যৱহাৰ কৰিব, নহলে ইটো আমি লৈছো ভেনিলা এসেন্স। ক্যামেৰাত ভালদৰে ধৰিব পৰা নাই, গতিকে মই আপোনালোকক কৈ দিম। এতিয়া আমি কণীকেইটা ভালদৰে ফেটি লম। এয়া ফেটা হৈ গল আৰু এতিয়া আমি ইয়াতে এড কৰিম 1 কাপ চেনি। মই চেনি কাপ ভালদৰে মিক্সিত গুড়া কৰি পাউডাৰ কৰি লৈছো। চেনিখিনি দি উঠি আমি ইয়াক আৰু এবাৰ ভালদৰে ফেটি লম। ইয়াৰ পিছতে আমি ইয়াতে এড কৰিছো 1/2 কাপ কোকোনাট পাউডাৰ। লগতে এড কৰিম আমি ইয়াতে আধা চামুচ ভেনিলা এসেন্স। তাৰ পিছত আমি ইয়াতে এড কৰিম 2 কাপ ময়দা। লগতে আমি ইয়াতে এড কৰিম 1 কাপ ৰিফাইন অইল। এইখিনি এড কৰি হোৱাৰ পিছত আমি এইখিনি মিশ্ৰণখিনি ভালদৰে মিক্স কৰি লম। আৰু মিশ্ৰণখিনি মিক্স কৰোতে আপোনালোকে এটা কথা মন কৰিব, এইখিনি এটা ডাইৰেকচনতহে মিক্স কৰিব। তেতিয়া কেকটো ভালদৰে সফট হয় আৰু ভালদৰে ফুলে। এতিয়া আমি এইখিনি মিক্স কৰা হৈ গল। এতিয়া আমি কেকৰ টিনটো লৈ লম। মই স্কোয়াৰ লৈছো, আপোনালোকৰ ঘৰত যি এভেইলেবল থাকে আপোনালোকে হেয়া লৈ লব। আৰু যাৰ ইকো বেক পেপাৰ থাকে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। মোৰ লগত নাছিল কাৰণে মই প্ৰথমতে ইয়াত অইল অকমান গ্ৰীজ কৰি লৈছো। তাৰ পিছত অকমান ময়দা লৈ ভালদৰে কেকৰ টিনটো স্প্ৰেড কৰি লৈছো। এতিয়া মই মিশ্ৰণখিনি লাহে লাহে টিনটোত ঢালি দিম। সাৱধান দেই, মোৰ বাৰু বাচনটো ওজন আছিল কাৰণে অকমান অসুবিধা হৈছে। এয়া হৈ গল। ইয়াৰ পিছত বেটাৰখিনি ভালদৰে বহিবলৈ টিনটো আমি এনেকে হেৰি কৰি লম। ইয়াৰ পিছত মই 5 লিটাৰ কুকাৰ এটা লৈছো আৰু এখন ডাঠ কাগজ সমানে ভালদৰে কাটি লৈছো। আপোনালোকৰ লগত নিউজ পেপাৰ থাকিলে নিউজ পেপাৰো ব্যৱহাৰ কৰিব পাৰিব, কিন্তু নিউজ পেপাৰখন 4-5 কৰি ল'ব আৰু ডাঠ কাগজ থাকিলে এনেকে এভাজতে হৈ যাব। ইয়াৰ পিছত সাৱধানে আমি কেকৰ টিনটো ইয়াৰ ভিতৰ সোমোৱাই ঢাকনখন মাৰি দিম। তাৰ পিছত আমি গেছটো হাই ফ্লেমত দি 5 মিনিটৰ বাবে কুকাৰটো উঠাই দিম। এয়া 5 মিনিট পিছত আমি গেছৰ ফ্লেমটো একেবাৰে লো কৰি আধা ঘণ্টাৰ বাবে থৈ দিম। আধা ঘণ্টাৰ পিছত আকৌ চেক কৰিম। এয়া হাফ এন আৱাৰ হৈ গ'ল।
এতিয়া আমি কুকাৰৰ ঢাকনিখন খুলি কেকটো এবাৰ চাই ল'ম। কেকটো চাবলৈ আপোনালোকে টুথপিক নহ'লে কাটা চামুচ ব্যৱহাৰ কৰিব পাৰে। এয়া মই কাটা চামুচেৰে চাই লৈছোঁ। এয়া বেটাৰখিনি কাটা চামুচত লাগি আহিছে। গতিকে কেকটো এতিয়াও হোৱা নাই, আমি ইয়াক আৰু 15 মিনিটমান হ'বলৈ দিম। পোন্ধৰ মিনিট হৈ যোৱাৰ পিছত গেছৰ ফ্লেমটো অফ কৰি মই 1 ঘণ্টাৰ বাবে ঠাণ্ডা হ'বলৈ দিছিলোঁ। এয়া চাওক কেকটো আমাৰ কি ধুনীয়া ৰং হৈছে। গোটেই কেকটো বনাওঁতে মোৰ অলমষ্ট 45 মিনিট লাগিছে। এতিয়া আমি লাহেকৈ কাপোৰ এখনেৰে ধৰি কেকৰ টিনটো উলিয়াই ল'ম। ইয়াৰ পিছত আমি চুৰি এখন লৈ কেকৰ চাৰিওফালটো এনেকৈ এয়া চাওক কি ধুনীয়াকৈ ওলাই আহিছে আৰু একেবাৰে তলত লাগি ধৰা নাই। গতিকে এনেদৰে আপোনালোকেও কৰিব, তেতিয়া কেকটো ধুনীয়াকৈ ওলাই আহিব। এতিয়া আমি ইয়াক কাটি দেখুৱাম। এয়া আপোনালোকে ধৰিব পাৰিছে চাগে কিমান ছফ্ট হৈছে। এয়া আমাৰ কেক ৰেডি হৈ গ'ল। গতিকে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। একেবাৰে সহজ ৰেচিপি আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাব নাপাহৰিব। থেংক ইউ।